যিটো কলেজ আছে সেই কলেজৰ প্ৰিন্সিপালসকলৰ লগত এটা আলোচনা হৈছে। উচ্চ শিক্ষাটো বৰ্তমান যিখিনি বহুতখিনি সমস্যা আছে, কলেজবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, হোষ্টেল নাই, ছায়েন্স লেব নাই, কিছুমানৰ আজি যিটো স্মাৰ্ট ক্লাছ বিচাৰিছে নেক্সট ইনস্পেকশ্যনবিলাকত সেইবিলাক নাই, লেংগুৱেজ মানে টিচিং লেব নাই, এইবিলাক গোটেই লৈ পেলাই আলোচনা হৈছে। আৰু BTRৰ ভিতৰত যিখিনি আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে সেইসকলে খুব এফেক্টিভলি আৰু কোৱালিটি দি পেলাই যাতে কাম কৰিব পাৰে, ইয়াৰ কাৰণে কিছুমান পলিচি আমি লৈছোঁ। আৰু আহি থকা সময়ত নেশ্যনেল পলিচি যিটো ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে তাত আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকে কেনেকৈ বেনিফিটেড হ'ব সেইটোৰ ওপৰত আমি আলোচনা কৰিছোঁ। আৰু ইয়াৰ লগতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ যিবিলাক ইউনিভাৰ্চিটিছবিলাকে যিবিলাক আজি এডুকেশ্যন দি আছে, শিক্ষা দি আছে, সেইবিলাক আমাৰ অঞ্চলত কিয় দিব নোৱাৰে, কি প্ৰব্লেম আছে সেইবিলাক আমি আলোচনা কৰিছোঁ। গতিকে থুলমূল আমাৰ হায়াৰ এডুকেশ্যনটো, উচ্চ শিক্ষাটো আগুৱাই লৈ যোৱাৰ কাৰণে আজিৰ আলোচনাটো হৈছে। আপুনি কি ভাবে নেকি কোনোবা দেশত কোনোবা ৰাজ্যত DCয়ে ৰাজ্য চলায় নেকি? শাসন ব্যৱস্থাটো চলিব, এনেকুৱাই চলিব। মানে DCসকলে এতিয়া আমাৰ ছেক্ৰেটাৰী হৈ গ'ল, আমি আৰু 4জন ছেক্ৰেটাৰী পালোঁ। সিদিনা DCসকলক পাৱাৰ দিয়া বুলি হাল্লা কৰি আছিলে, এইটো মানে কোনো পাৱাৰ দিয়া নহয়। DCসকলক মনিটৰিং কৰা দায়িত্ব দিয়া হৈছে, ছুপাৰভাইজ কৰা দায়িত্ব দিয়া হৈছে। আৰু এতিয়া সেই DCসকলক আমাৰ পূৰা DCসকল BTC বা BTR কাউন্সিলৰ যিটো আওতালৈ তেখেতসকলে আহি গ'ল। ল' এণ্ড অৰ্ডাৰটো তেখেতসকলে অসমৰ যিটো গাইডলাইন সেইটোতে চাব, ডেভেলপমেণ্টটো আমাৰ গাইডলাইন মতে চাব। পেণ্ডিং কাম আছে, ইয়াৰ পিছত আমি ইনকুৱাৰী দিছোঁ আৰু তেখেতকো চিঠি দিয়া হৈছে যে যি কাম কৰিব লাগে, নোৱাৰা যদি চাৰেণ্ডাৰ কৰিব লাগে, নহ'লে একশ্যন লোৱা হ'ব।